এভৰিৱান সকলোলৈকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ। ৰাতিপুৱাই মন্দিৰ গ'লোঁ, তাতে ধূপ চাকি দি থৈ আহিলোঁ। তাৰপিছত স্কুলৰ পৰা আহি ঘৰ পোৱালে মোৰ কাৰণে পেহী জিও আছিলে। গতিকে আমাৰ বৰঙাবাৰীত থকা শিৱ মন্দিৰ ভাগলৈ গ'লোঁ। যিহেতু টিকলিক লৈ আহিছে, গতিকে তাইক বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু সেই মই তাইক কোচত লৈ গৈছোঁ। আৰু এয়া মাইনাক মই ভিডিঅ'ত সুধিছোঁ যে মই ওলাইছোঁনে নাই। পিছত এয়া আগত গৈ তাতে ধূপ চাকি দিলোঁ। মাইনাই ধূপ চাকি জ্বলাই দিলে আৰু তাৰ পৰা সেৱা কৰি আহি আমি যিভাগ ডাঙৰ মন্দিৰ আছে তাত সেৱা কৰিলোঁ। তাৰপিছত তাত সেৱা কৰি আমি খাবলৈ গ'লোঁ পায়স, আৰু এয়া মন্দিৰৰ পৰা আমি ওলাই আহিলোঁ। আৰু মাইনাই মই কথা পাতি আহিছিলোঁ যে টিকলি শুইছিলে, 2 মিনিটত কিন্তু টোপনি 2 গৈছিলোঁ। মিনিটতে তাই শুই লগতে উঠি মন্দিৰৰ পৰা আহি আহিলে। গ'লো। আৰু তাৰ পৰা মন্দিৰৰ পৰা আহি লৈ খাবানে ঘৰত অলপ টাইম থাকি আকৌ মই ভাইটিৰ লগত আৰু দুভাগ মন্দিৰলৈ গ'লোঁ। এয়া তাৰ পৰা লৈ আহিলোঁ লাড়ু। তেতিয়াহ'লে আজি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।